একো নাই বুজিছোঁ মই মোৰ চকু পানী ওলাই গৈছে তোমাৰ কথাটো শুনি তো মানে ইমান বেয়া লাগিছে মানে এনেওতো টেক্সট দিব নোৱাৰোঁ ন এতিয়া চাইড এটাত ফোনটো আছে কিন্তু ঘপককৈ যেতিয়া দেখিছোঁ যে হোৱাটছএপটো নাইকিয়া হ'ল ইনষ্টা ফেচবুকটো বাৰু অলপ ৰৈ লোৱা অলপ পানী অলপ খাই লোৱা একো নাই ৰৈ গ'লে মানে আৰু ভেৰ ভেৰকৈ কান্দা যাব সেইটো কাৰণে একো নাই ৰৈ দিয়া অকণমান একো নাই মই জানো বুজিছোঁ মই ইম'চনটো পটককৈ আমি ৰখাব নোৱাৰোঁ কিছুমান ইম'চন তো সেয়াই আৰু এই ওলাই থাকে এইবোৰ এই কান্দাটো শেষেই নহয় জীৱনটোত বৰ অশান্তি লাগে সদায় কান্দি থাকি কিন্তু সেয়াই জীৱন আৰু যেতিয়া 19 ছেপ্টেম্বৰ সেই ঘটনাটো ঘটিছিলে তাৰ আগদিনাখনে 18 ছেপ্টেম্বৰ তোমাৰ শ্ব' আছিলে বঙাইগাঁৱত আৰু সেইদিনাখনে শ্ব' কৰিব যোৱাৰ সময়ত তোমাৰ এটা এক্সিডেণ্ট হৈছিলে আৰু তাৰ পিছদিনাহে জুবিন দাৰ ঘটনাটো ঘটিল অকণমান সেইখিনি কোৱাচোন তোমাৰ সেইখিনি কথা তুমি হেৰিটো কৰিছিলা ফেচবুকতো উল্লেখ কৰিছিলা মানে এতিয়া 18 ছেপ্টেম্বৰত মোৰ শ্ব' আছিল বঙাইগাঁৱত আমি গৈ আছোঁ এই চাংচাৰিত ব্ৰিজখন যে আছে তাতে মানে ট্ৰাক এখনে মানে আমাৰ গাড়ীখন চুচৰাই নিছে 500 মিটাৰমান গতিকে সেইটো মানে মা মই আৰু মোৰ ভাইটি ফটোগ্ৰাফাৰ আৰু ড্ৰাইভাৰ দাদাজন আমিকেইটাই আছিলোঁ মানে বিৰাট এটা চখ সোমাই গ'ল মানে এনেও সেইকেইদিন তাৰ আগত প্লেন ক্ৰেছৰ ঘটনাটো হৈছিল ভয় খায়ে আছিল কিবা এটা নিগেটিভিটি তাৰপিছত মোৰ এইটো হ'ল পিছদিনাখন উঠিও মোৰ এইটো লাগিছে যে কিবা এটা কথা সুধিছোঁ তুমি যেতিয়া ট্ৰাকে মানে হেৰি নিছে চুচৰাই নিছে মানে গাড়ীখন কিবা হৈছে নে ক্ষতি গাড়ীখনৰ ৰাইট চাইডটো মানে চেপেটা হৈ গৈছে মানে মানুহৰ একো ক্ষতি হোৱা নাই মানুহৰ একো হোৱা নাই মায়ে মানে মোক একদম মাথো কি হ'ল এনেকৈ বুলি মায়ে চিঞৰিছে আৰু ট্ৰাকখনক ধৰা নাছিলে তোমালোকে ট্ৰাকখনক ধৰিলোঁ তাৰপিছত হেৰি মানে অলৰেডি বেলেগ এটা এক্সিডেণ্ট হৈ আছিল তাতে বিৰাট গাড়ী ভিৰ মানে তো এনেকৈ গৈ থাকোঁতে ট্ৰাকখনে মানে সৰু গাড়ী ন আমাৰ গাড়ীখনতো দেখাই নাছিল নেকি নাজানো আৰু এনেকৈ চুচৰাই লৈ গৈ আছে মানে তাত গাড়ীখন ৰখামো যে আমি সেইটো আমাৰ হাতত নাছিল মানে চুচৰি বহুত দূৰ আগবাঢ়িলোঁ তাৰপিছত সেইটো হোৱাৰ পিছত ট্ৰাকখন ৰখি মেলি অকণ দেৰি হ'ল চলে যাওঁতে পিছদিনাখন মই শুই উঠি 12টামানত শুই উঠিছোঁ মাক কৈছোঁ ভাল লগা নাই মনটো মায়ে কৈছে যোৱাকালি এনেকুৱা হোৱাৰ কাৰণে চাগে এনেকুৱা হৈ আছে ইমান ভাবি নাথাকিব মই কৈছোঁ নহয় ৰিচেণ্টলি প্লেন ক্ৰেছ হ'ল ন মোৰ মনত ভাল মানে নিগেটিভিটি এটা আহি আছে অমৃত প্ৰভাক মই ভিডিঅ' কল এটা কৰিম ভাতটো খাই উঠি ভাত খাওঁ দিয়া সেই ভাত খাই উঠি মই তাইক ভিডিঅ' কল কৰিবলৈ ফোনটো লৈছোঁ 20টামান মিছ কল মানে ফোন কল বেক কৰিছোঁ দাদাজনক কৈছে জুবিন দাৰ খবৰটো গম পোৱা নাই মই বোলো কি খবৰ তাৰপিছত ক'লে এনেকুৱা কথা মই কৈছোঁ পাগল হ'ল নেকি ৰ'ব মই সোধোঁ মানে একদম ল'ব পৰা নাই ন তাৰপিছত ঘৰত আমাৰ মানুহ ভিৰ হৈ গ'ল যে এনেকুৱা তাৰপিছৰখিনি আৰু কি হ'ল কি কথা একদম মনত পেলাবই খোজা নাই মানে মই এইটো আৰু সেয়াই আৰু কিন্তু মানে ভাবোঁ যে মানে মোৰ এক্সিডেণ্ট হোৱাৰ কাৰণে নে কি মই নাজানো কিন্তু মনত সেই খুঁত এটা আছিল যে কিবা এটা হ'ব নিচিনা লাগি আছিল মানে সেই ইনটিউশ্যন এটা আহি আছিল আৰু সেইটো যে মানে হেৰি হৈ গ'ল সঁচা মানে মিলি গ'ল ন মিলি যোৱাৰ কাৰণে মানে দুখ লাগি থাকে মই অকণমান আগতে গম পোৱাহেঁতেন মোৰ কিবা নিগেটিভিটি এটা লাগিছে তোমালোকে অলপ ভালকৈ থাকিবা বুলি যদি ক'ব পাৰিলোঁ হয় সেই বস্তু লাগি থাকে মানে এনেও যিকোনো ঘটনা এটা হোৱাৰ পিছত বহুত বেয়া ঘটনা এটা হোৱাৰ পিছত নিজৰ ওপৰতে ব্লেম লোৱাৰ নিচিনা হৈ যায় ন মই যদি থাকিলোঁ মইতো কৰিলোঁ হয় মোৰো সেইটো হৈছিল সেই বস্তুটোৱে লাগি থাকে মনত এতিয়াও মই যদি তাত গ'লোঁ হয় এইটো কৰিলোঁ হয় ৰখালোঁ হয় অমুক তমুক কথা এতিয়া আহি থাকে আৰু জুবিন দাক শেষবাৰৰ কাৰণে তুমি কেতিয়া লগ পাইছিলা কিমান তাৰিখ আছিলে মই 1 ছেপ্টেম্বৰ যিটো এই গানটোৰ কাৰণে লগ কৰিছিলোঁ মানে তেওঁ কৈছিলে গানটো হ'ল যদি শুনাবিচোন মোক আজি তাৰপিছত মোক চব গোটেইখিনি হ'ল ময়ো গাইডটো গাইছোঁ এতিয়া আপুনি গালেই হ'ল আৰু তেওঁ সেনেকৈ সেই গানটোৰ কামত সেইদিনাখনে লগ পাইছিলোঁ লাষ্ট তেতিয়া তেওঁ কৈছিলে যে 8 তাৰিখে মই গোটেই গানটো গাই দিম 8 তাৰিখে আহি নাপালে কাৰণে পিছত শেখৰ দায়ে ক'লে হ'ব দে ছিংগাপুৰৰ পৰা আহি আমি বহিম ছাৰেও তেনেকৈ ক'লে জুবিন ছাৰে মই হ'ব বুলি কৈছোঁ কাৰণ একোতো মানে অলৰেডি গানটো 1.5 বছৰমান পুৰণা তেওঁ লিৰিক্সৰ পৰা আৰম্ভ কৰি গোটেইখিনি চাইড হৈ গৈছে মানে কাক মিউজিক কৰিব দিম কেনেকৈ কি কথা গতিকে মই ভাবিছোঁ হ'ব ইমান পুৰণা গান এটা আৰু লাহে লাহে ইমান দিনটো গ'লে আৰামছে তাৰপৰা আহিয়ে কৰিম আৰু ছেপ্টেম্বৰ লাষ্ট মানত এনেকৈ ভাবিছিলোঁ এতিয়া নহ'ল আৰু সেইটোৱে আৰু কেতিয়াবা জুবিনদাৰ সেই মৃত্যুৰ পিছত কেতিয়াবা সপোনত দেখা পাইছেনে জুবিন দাক সেইটো কাৰণে ৰাতি শুব বহুত ভয় লাগে কিয় এতিয়া মানে সপোন কিয় বা দেখোঁ নিজে ভাবি থাকোঁ কাৰণেও দেখোঁ চাগে মানে এতিয়া ৰাতি ধৰক মই 11:30মান বিচনাত গ'লোঁ মই আৰামছে 2 ঘণ্টামান তেওঁৰ লগত কথাই পাতি থাকোঁ মানে এইটো হ'ল মানে কি আৰু নাজানো এইটো পাগল বুলিও ক'ব পাৰে এইটো কথা নাই কিন্তু মানে সেইটো হৈ থাকে আৰু মানে এনে ধৰক মোৰ এটা হেবিট আছিলে সপ্তাহত এদিন হ'লেও আউট অফ ন'ৱেৰ ক'ত আছে কি খবৰ ভালে আছে গাটো ঠিকে আছে বুলি মই সদায় তাক ফোন কৰোঁ বা তেওঁ
যেতিয়া আমাৰ বেলতলা ছাইডে ক্ৰছ কৰে ক'ত আছ অঁ ঠিক আছে ওলাই আছোঁ এইখিনিলৈ সেনেকৈ কৰি এনেই জাষ্ট ফৰ 5 মিনিটছ 10 মিনিটছ এনেকৈ দেখা দেখি হয় কথা পাতোঁ গা ঠিকে আছে মোক সোধে তহঁতৰ ঘৰত ঠিকে আছে সেনেকৈ কয় মানে আমাৰ ঘৰৰ সেই জেগাখিনিত তেওঁ 1000 বাৰ আহি গৈছে মানে আমাৰ ঘৰৰ ওচৰৰ চব মানুহে মানে তেওঁক পাইছে আৰু গতিকে সেনেকৈ লগ পাই থকা হয় মানে মই এনে বেলেগকৈ মানে তেওঁক লগ নাপাওঁ অকল শ্ব'ত গ'লে প্লাছ বেলতলা ৰাস্তা ক্ৰছ কৰিলে মোক ফোন কৰে তো মোৰো এটা হেবিট হৈ গ'ল মই ফোন কৰোঁ খবৰ চবৰ লওঁ এতিয়া মানে মনত পৰে ন সেই হেবিটটো লাগি থাকে ন এই খবৰ এটা লওঁ এতিয়া কেনেকৈ ল'ম এনেকৈ নিজে এটা ইমেজিন কৰি লওঁ আৰু মোৰ সন্মুখত বহি আছে কথা পাতোঁ কথা পাতি কেতিয়া শুই যাওঁ গম নাপায় তেতিয়া মানে সপোন দেখা হয় চাগে সেইকাৰণে সপোন দেখোঁ কিন্তু সেই আৰু দেখি থাকোঁ আৰু কিবা কয়নে জুবিন দা সপোনত অঁ দুদিন মই এনেকুৱা সপোন দেখিছোঁ এদিনটো মানে আউট অফ ন'হুৱেৰটো আকৌ জিন্দা হৈ গৈছে জিন্দা হৈ পিনে একদম দৌৰি দৌৰি আহিছে আমি আপাৰ আছামৰ ক'ৰবাত আছিলোঁ মোৰ মানে হোটেলখন চিনাকি লাগিছিলে আৰু মানে যিটো পৰিৱেশ আছিল একদম দৌৰি দৌৰি আহিছে মই কৈছোঁ ইমান কিয় দৌৰিছে পৰিব মাথাটো ফাটিব এনেকৈ বুলি কৈছোঁ তেনে মোৰ বহুত কাম আছে মোৰ হাতত সময় নাই এনেকৈ বুলি কয় মই যে ক'লোঁ পৰিব তাৰমানে সঁচাকৈ পৰি আকৌ মূৰটো ফাটি মানে আকৌ গুচি গ'ল মানে আকৌ দেন সেইটো এদিন দেখিছোঁ চখা উঠিছোঁ সেইকেইদিনৰ পিছত মই বেয়া ভয় খাই আছিলোঁ আৰু এনি টাইম কিবা মাতি আছে কিবা কৈ আছে কিবা চুইছে ঠাণ্ডা কিবা এনেকুৱা ফিল কৰোঁ তাৰপিছত মোৰ মনৰ ভাৱ হ'ব পাৰে মই কোৱা নাই যে এইটো কাৰণ মই এনি টাইমটো তেওঁৰ লগত যদি পাতিয়ে থাকোঁ কথা মই ভ্ৰম দেখিছোঁ নে আচলিকৈ দেখিছোঁ মই ক'ব নোৱাৰোঁ আৰু এতিয়া আৰু এদিন দেখিছোঁ এই সোণাপুৰৰ জেগাটোত মোক এনেকৈ মানে তেওঁৰ আগতে বস্তুটো পাইছোঁ যেতিয়া আছিল আমাৰ লগত ঘপককৈ কেতিয়াবা ব্লেংক হৈ যায় মই ক'ত আছোঁ এতিয়া কেইটা বাজিল আমি কিয় ইয়াত আছোঁ এনেকুৱা তেওঁৰ সেই বেমাৰ হোৱাৰ পিছত মাজে মাজে তেওঁ তেনেকুৱা দেখিছোঁ গতিকে মই সপোনতো সেইটো দেখিলোঁ মই চিঞৰি বৌক মাতিছোঁ বৌ আহকচোন কিবা হ'ল ছাৰৰ এনেকৈ বুলি সেইকাৰণে সপোনটো শেষ হৈ গ'ল মানে চক খাই যাওঁ ন কি হ'ল ৰখাই দিওঁ কিবা এটা হৈছে বুলি সেনেকৈ আৰু সপোন কিন্তু মই ভাবোঁ যে মই বহুত ভাবি থাকোঁ এইটো কাৰণে চাগে সপোন দেখোঁ বাকী নাজানো আৰু কি কিন্তু মানে সেই কথা পতা হেবিটটো ৰাখিয়ে থওঁ মানে ভাল লাগে আৰু তেতিয়া আছে নিচিনা লাগে আৰু এই ৰিচেণ্টলি ইমান কান্দিছোঁ মই পৰহি দিনাখন আমাৰ জেজি লাইভ গ্ৰুপটো এতিয়াও আছে ন তাতে গৰিমা বৌহঁতে এনেকৈ আমি কথা পাতি আছিলোঁ আৰু আমি মিউজিচিয়ানছখিনিও নতুনকৈ শ্ব' কৰি আছে প্লাছ ময়ো এতিয়া নতুনকৈ বৌ মানে কৈ আছিল ইমান মনটো বহুত ইম'চনেল হৈ আছোঁ এনেকৈ কিবা মেছেজ কৰি আছিল কিন্তু তোমালোক সদায় একেলগে থকাটো এনেকৈ কাম কৰি থকাটো বিচাৰোঁ আৰু এনে কিবা কিবি কৈ আছিল তাৰপিছত মই মানে এনে ছাৰৰ মেছেজখিনি ওপৰৰ মেছেজখিনি বিচাৰি আছোঁ তাৰপিছত মানে কিবা কালাৰটো চেঞ্জ হৈ যায় ন মানুহটো লেফ্ট মাৰি দিলে চ' মই চালোঁ যে পাষ্ট পাৰ্টিচিপেণ্টছত জুবিন গাৰ্গ এনেকৈ দেখাইছে মানে তেওঁৰ হোৱাটছএপ একাউণ্টটো ডিলিট কৰি দিলে এতিয়া মানে মন গ'লেও তেওঁৰ চেট মানে হেৰিখন ওলাই ডিপিখন চাব নোৱাৰোঁ মানে এই এক্সিষ্টেঞ্চটো নোহোৱা কৰি গৈ আছে ন তো এইটো কাৰণে বহুত দুখ লাগিছে মানে এটলিষ্ট হোৱাটছএপটোতো আছিল চৰি তো মানে ইমান বেয়া লাগিছে মানে এনেওতো টেক্সট দিব নোৱাৰোঁ ন এতিয়া চাইডে তাত ফোনটো আছে চৰি কিন্তু ঘপককৈ যেতিয়া দেখিছোঁ যে হোৱাটছএপটো নাইকিয়া হ'ল ইনষ্টা ফেচবুকটো বাৰু অলপ খাই লোৱা হ'ব একো নাই ৰৈ গ'লে মানে আৰু ভেৰকৈ কান্দা যাব এইটো কাৰণে মই জানো বুজিছোঁ মই ইম'চনটো কিছুমানক আমি ৰখাব নোৱাৰোঁ কিছুমান ইম'চন তো সেয়াই আৰু এই ওলাই থাকে এইবোৰ এই কান্দাটো শেষেই নহয় জীৱনটোত বৰ অশান্তি লাগে সদায় কান্দি থাকি কিন্তু সেয়াই জীৱন আৰু কলা হৈ গ'ল দেখি চকুটো মোৰ গোটেই কি হ'ল এইটো মানে বহুত ইমান ৰাতি আপুনি সেই 1টামান বাজিছে আৰু মই তেতিয়া কিয় বা খুলিলোঁ গ্ৰুপটো বৰ খঙো উঠিছে নিজৰ ওপৰত গম নোপোৱাই তেনে ভাল আছিল ন দেখিছোঁ যে হোৱাটছএপ একাউণ্টটো ডিলিট কৰি দিছে মানে চাইটিয়ে চাগে কৰিছে আৰু যিটো ফোনটো তেওঁলোকৰ ওচৰত আছে সেইটো মানে আকৌ এটা ৰিয়েলাইজেশ্যন যে মানুহটো নাই সেই ৰিয়েলাইজেশ্যনটো হৈ থাকিলে মানে বহুত বেয়া লাগে সেইটো কাৰণে মই যে ক'লোঁ কথা পাতি থাকোঁ মানে নৰ্মেলে চলি আছে দিন আজি এইটো হ'ল আপুনি কি কৰিলে মোক নৰ্মেল মানুহেও পাতে চাগে তেনেকৈ কথা ময়ো এবনৰ্মেল নহয় চাগে বুলি মই ভাবি লৈছোঁ আৰু এটা কথা সুধিছোঁ যেতিয়া তোমালোকে লাইভ শ্ব'ত যোৱা বা তোমাৰ এই পাঠশালা হওক ৰঙিয়া হওক বা এনেকৈ মাজুলী বহুত জেগাত শ্ব' কৰিছা জুবিনৰ সৈতে জুবিনৰ লাইভ শ্ব'ত বাৰু আমি দেখা পাওঁ টিভিত আজিকালি জুবিনৰ শ্ব'বিলাকতো টিভিতে লাইভ হৈ থাকে যেতিয়া জুবিনে গ্ৰীণ ৰুমত থাকে তোমালোকে একেলগে বহি থাকা তেতিয়া কি ধৰণৰ আড্ডা চলে সেই মুহূৰ্তৰ সময় এতিয়া গ্ৰীণ ৰুমৰ সময়খিনি আমি অকল বাহিৰৰ শ্ব'খিনিত পাওঁ কাৰণ কি এতিয়া আমি যে ইয়াত
এই জেগাবোৰত যে কৰোঁ লোকেল জেগাবোৰ ওচৰৰ গুৱাহাটীৰ ওচৰৰ বজাৰবিলাক মানে অসমৰ যিখিনি শ্ব' হয় তেওঁ মানে একদম যেতিয়া মিউজিচিয়ান চব ৰেডি হয় চাউণ্ড চেক কমপ্লিট হৈ যায় তেওঁ আহি ডাইৰেক্ট গানটো গায় প্ৰথম গান পপীয়া দৰাই দিয়ে ষ্টাৰ্ট কৰে গানটো গায় তো তাত গ্ৰীণ ৰুমৰ মুহূৰ্তখিনি নাপাওঁ কিন্তু এই দিল্লী বেংগলোৰ এনেকুৱা কলকাতা এনেকুৱা জেগাবিলাকত শ্ব' কৰিলে আমি মানে সেই গ্ৰীণ ৰুমৰ সেইটো পাওঁ তাতে এতিয়া একো সাংঘাতিক নহয় তাতে এতিয়া বাহিৰৰ শ্ব'বিলাকতো তেওঁলোকে বছৰত এবাৰে ছাৰক দেখা পায় গতিকে তেওঁলোকে কথা পাতি থাকে আৰু তাৰপিছত কিন্তু ভালে লাগে মানে তেওঁ কি কথা পাতি থাকে মানুহবিলাকৰ লগত সেয়াই শুনি থাকোঁ আমি বৰ বিশেষ তেনেকৈ নাপাওঁ আমি সেই গাড়ীৰ জাৰ্ণিটোতহে অলপ বা ফ্লাইটত যদি ৰাম ফ্লাইটৰ জাৰ্ণিটো বহুত জমনি হয় আৰু এদিনে ট্ৰেইনত জাৰ্ণি কৰিছোঁ বহুত জমনি মানে গোটেই ট্ৰেইনৰ যিটো আমাৰ কি বুলি কয় এইটো ট্ৰেইনত আমি ডিব্বা কয় কিবা সেইটো ডাব্বাটোত চৰি মই কোচটো মানে ট্ৰেইনত উঠা খুব কম অভ্যাস কৰিছোঁ নাজানো তো আমি ক'লে গৈছিলোঁ শদিয়াৰ ফালে ক'ৰবাত শ্ব' আছিলে আধালৈকে ট্ৰেইনত গৈছিলোঁ কেতিয়াও নাজানো ন তেওঁৰ লগত তেওঁৰ ফ্লাইট আছিল তেওঁ ক'লে কি ময়ো চবৰ লগত ট্ৰেইনত যাম গ'লোঁ এই ৰাম ৰাতি 10টামান আমাক কৈছে শুই যা দেই আমি ৰাতিপুৱা সোনকালে পাম ন সেইটো মানে ইমান বদমাচি কৰিছে 10টাৰ পৰা লিটাৰেলি 12টামানলৈকে চবকে শুব দিছে বাকী গোটেই হেৰি লাগে চাহ লাগে কিবা চানা লাগে এনেকৈ বস্তু বিকি আছে মানে আৰু এক্টিং কৰি আছে এই যে ট্ৰেইনত যে মানুহবিলাকে গান গাবলৈ আহে যে সেই এনেকৈ আৰু পূৰা পজিশ্যন এটা লৈ লৈছে মানে কেনেকুৱা হেৰি কৰে সেনেকৈ এক্টিং দেখাই আছে তাৰপিছত মানে এতিয়া জুবিন গাৰ্গ হয় ন কোনেওতো তেওঁক গালি দিয়ে চিনাকি আছে নেকি চবকে জগাইছে মানে অকল আমাক বুলি নহয় আৰু ইমান হাল্লা কৰিছে মানে খং উঠিছে মনে মনে নাথাকে নাই কোনো আৰু অসমৰে মানুহ আছিল সেইখিনি বাহিৰৰ ট্ৰেইন নাছিল ন মানে বস্তু বিকে মানে আগফালে কিবা এটা বেগ লৈ লৈছে বস্তু বাইদেউ বাদাম লাগে আমলখি লাগে সেইবোৰ কৰি আছে খং উঠিছে মই বোলো লাইফত নাহোঁ আৰু ট্ৰেইনত মানে ৰাতি ইমান দেৰিকৈ জাৰ্ণি কৰিছে তাৰ আগতো একটো আমাৰ ট্ৰেইনখন 4 ঘণ্টা নেকি লেট হৈছে তেতিয়াও আমি সেই তাত ৱেইটিং ৰুমত বহি তাতেও মানে বহুত লেকচাৰ হৈ গ'ল আৰু বহুত কথা কৈছোঁ সেইদিনাখন তাৰপিছত আমি ভাবিছোঁ যে চবে ৰেষ্ট ল'ব তেওঁ ৰেষ্ট লোৱাটো চবতকৈ ইম্পৰ্টেণ্ট নাই একো নাই নিজে ক'লে 10টাৰ পৰা শুবলৈ দিলে ন সেই 2 ঘণ্টা নিজেও শুলে উঠি পিনে বস্তু বিকি আছে এক্টিং তাৰপিছত ফ্লাইটত যেতিয়া মই প্ৰথম ফ্লাইটত উঠিছোঁ হেৰি ক'লে গৈছিলোঁ ডিব্ৰুগড়লৈ আছিল ফ্লাইটখন হেৰি মই উইণ্ড' ছিটত বহিছোঁ তেওঁ আছে আৰু ইয়াতে আমাৰ লগত যোন গৈছিল আছিল আৰু তাৰপিছত হেৰি যদি আগতে ফ্লাইটত উঠি পাইছা নাই মই কৈছোঁ এবাৰ উঠিছোঁ মানে তাৰ এমাহ আগত মই আগৰতলা গৈছিলোঁ শ্ব' এখনৰ কাৰণে মোৰ নিজৰ শ্ব' এবাৰ উঠিছোঁ তেতিয়া কি কৰিব যায় একো নাই চিট বেল্টডাল মাৰি গৈছোঁ আৰু সেইখন গৈ ভুল ফ্লাইটত উঠিছোঁ আমাৰ ইণ্ডিয়াত এটা নিয়ম আছে যদি ফ্লাইটত প্ৰথমবাৰ উঠাওঁ জনগণ মন গাব লাগে দে যেতিয়া ফ্লাইটখন চলিবলৈ আৰম্ভ কৰিব তই চিট বেল্ট খুলিবি উঠি পিনে জনগণ মন গাবি চবেই উঠিব চাবি মই সুধিছা হয় নেকি আমিও গাইছোঁ এনেকৈ মোক চবেই জোকাইছে আমিও আগতে গাইছিলোঁ মই মানে সেয়াই আৰু এক্সপিৰিয়েঞ্চ নাই বেল ঠিক আছে এতিয়া জনগণ মন গাবলৈ মই ভুলকৈতো গাব নোৱাৰোঁ উঠিম আৰু ৰেডি দেই তাৰপিছত হেৰি উঠাৰ লগত এয়াৰ হোষ্টেছজনী আহি কৈছে আপ কি উঠ ৰহে मैं जनगण मन गाना है ना ये किसने बोला इन्होंने তাৰপিছত কৈছে হেই ধেমালি কৰিছোঁ বোলে এইবোৰ মানে তাৰপিছত ফ্লাইটতো কিমান চাইলেঞ্চ হৈ থাকে ন এদিন মানে আমাৰ হেৰি বেণ্ড মেম্বাৰ্ছকেইটা কোনোবা এটা কৃষাণু আছিল নেকি আমাৰ টিকলুটো মানে মেনেজমেণ্টৰে টিকলু কৃষাণু সি মোৰ লগৰে হ'ব সি এটা হেৰি লৈ গৈছে বোধহয় সি আছিল নে সিদ্ধাৰ্থ আছিল পাহৰিলোঁ শেখৰদাও আছিল এই বক্স এটা লৈ গৈছে ব্লুটুথ স্পীকাৰ এটা খপকৈ সেইটো গানটো লগাবি জবটো লিপষ্টিকটো লগাই দিছে হা সেইটো লগাই দিছে এটা পাছ কৰি আছে এটা পাছ কৰে এটা পাছ কৰে লাষ্টত আমাৰ ছিটটোত থ'ব মানে এসোপা কৰি মৰে মানে ফ্লাইটত যোনে এইবিলাক কাম নকৰে আমাৰ টীমটোৱে মানে সেইবোৰে কৰিব মানে হাল্লা কৰিব য'ত ত'ত মানে মেইন মানুহটো এনেকুৱা ন য'ত ত'ত হাল্লা কৰি দিব য'ত ত'ত যি কৰি দিব মানে জমে মানে সেই জাৰ্ণিবোৰ জমে কিন্তু বস্তু বেচাটো এপিক আছিল মানে কি যে কৰি থাকে বহুত জমনি সেইটোৱে আৰু মানে যি ধৰি লওক ৰাতি শুই থাকিব বাদাম লাগিব কিবা লাগিব আহি যায় আৰু মানে এই চাই গৰম চাই এইবোৰ বকি আছে তাৰপিছত ৰাতিপুৱা 5টা বজাত কিবা এটা ষ্টেচনত ৰখাইছিলে
হেৰি এইটোক এটা বিৰাট বঢ়িয়া বস্তু খুৱাম এই তেওঁ লুচি খাই বহুত ভাল পায় ইমান সৰু সৰু কিবা জেগাটো বিৰাট ফেমাছ ৰ'ব সেই লুচিৰ কাৰণে ষ্টেচনটো আনিছে এতিয়া মই একদম খাব নোৱাৰোঁ মোৰ এচিডিটিত আছোঁ আৰু এনেকৈ মই নাখাওঁ হে তাই বোলে বৰ বাচি থাকোঁ আকৌ এবাৰ তেওঁ নামি গৈছে তেওঁ নিজে নামিছে দেই একো মানে জুবিন গাৰ্গ মই জুবিন গাৰ্গ এনেকুৱা একো নাই পূৰা একদম কাকো লৈ যোৱা নাই লগত তাৰপিছত তোক বেলেগ এটা খুৱাম দে আকৌ মোৰ কাৰণে বানানা কেক আনিব গৈছে তাৰপিছত এইটো খাইছা এইটো বহুত টেষ্টি তাৰপিছত সেনেকৈ মোৰ কাৰণে আকৌ কেক আনি দিছে নিজে লুচি খাইছে চবে বহুত ভাল মানে বহুত কেয়াৰিং হয় মানুহজন চবৰে খোৱাটো আগতে চিন্তা কৰে নিজে কিন্তু নাখায় নিজে সেই চৰাইৰ নিচিনা এনেই অলপমান খাব আৰু বেলেগে যিমান খাওঁ খুৱাই থাকে আৰু অ'কে কিছুমান কথা মানে সঁচাই কেতিয়াও আমি মানে এইবিলাকতো মই কেতিয়াও পাহৰিবলৈ কেতিয়াও নোৱাৰোঁ মানে এইবিলাক কথা ভাবিলেও ভাল লাগে মনটো ন অলপমান মানে এনেকুৱা লাগে যেন আমাৰ ওচৰতে মনটো মানুহজন আমাৰ লগতে আছে কাষতে আছে নাই বুলি সেই ফিলটো এতিয়াও নহয় মানে সেইটো কৰিবও নালাগে মই কৈছোঁ নহয় মই যেনেকৈ এইটো কৰি থাকোঁ কথা পাতি থাকোঁ চবেই নিজৰ ঘৰৰ জুবিন ছাৰৰ লগত কথা পাতি থাকিব লাগে দাদা আজি আপোনাৰ এইটো গান শুনিলোঁ আজি এইটো শুনিলোঁ এইটো হ'ল কিনো কথা নিজৰ মনত জীয়াই আছে মানে মানুহজন চবতে জীয়াই আছে ন ভাবিবই নালাগে তেওঁ নাই বুলি মোৰতো এই ভাৱটো কেতিয়াও নাহে যে আৰু যে কেতিয়াও জুবিন দাৰ গান কেতিয়াও শুনিব নাপাওঁ নতুন গীত সেই ভাৱটো মানে এতিয়াও মানে নাহে মানে এতিয়া খালি মোৰ এটা প্ৰব্লেম হয় সেই যেতিয়া তেওঁ এয়াৰপৰ্টৰ পৰা আহিছিল লাষ্ট 22nd ন সেইদিনাখনৰ যদি কিবা ভিডিঅ' দেখোঁ তেতিয়া মোৰ বহুত মানে মই হেৰি হৈ যাওঁ গা বেয়া হৈ যায় আদাৰৱাইজ মই বাকীখিনি বস্তু মই একচেপ্ট কৰিব পাৰোঁ মই এইটো ভাবিলোঁ যে তেওঁ ফুৰিব গৈছে ফুৰি আছে আমাৰ শ্ব' নাই মই এতিয়া অকলে বেলেগকৈ নিজে কৰি আছোঁ তেওঁ বেলেগকৈ নিজৰ কাম কৰি আছে বুলিয়ে মই ভাবি থৈ দিছোঁ কিন্তু সেই বস্তুখিনি দেখিলে মানে গা চা বেয়া লাগে আৰু তোমাৰ মাজুলীত এনে পাঠশালাত এটা শ্ব' এটাত যে পাখি না কিবা এটা গান গাই থকা অৱস্থাত যে জুবিন দাই কিবা চেঞ্জ কৰি দিছিল যে সুৰটো নহয় মাজুলী পাঠশালা নহয় নেকি কোন জেগাত আছিলে বা একজেক্টলি পাহৰিলোঁ মই লাইভ শ্ব'তে আছিল তেনেকুৱা আছিলে লাইভ শ্ব'তে আছে কিবা এটা কৈছিলে মানে তেওঁ অকলে গাই আছিল নহয় তোমালোকে গাইছিলা জুবিন দাৰ সুৰটো বেলেগ আৰু পিছত থৈ দিছিলে কিবা এনেকুৱা কিবা এটা হৈছিলে মোৰতো যিখন প্ৰথম শ্ব' আছিল তাতে এনেকুৱা কাম এটা কৰিছিল নাহৰ গানটো বেলেগ সুৰত গাই আছিল নাহৰ গানটো আৰু সেইটো মোৰ প্ৰথম শ্ব'খনৰ মানে কি কেনেকৈ যে গৈছোঁ মোক সুধিছে গান গাব পাৰিবি নেকি মই কৈছোঁ গানটো আগত তেনেকৈ গোৱা নাই জানে মই গান শিকা নাই বুলি আজি আহিবি খালি চাদৰ মেখেলা পিন্ধি আহিবি মাকো লৈ আহিবি মই কৈছোঁ ঠিক আছে গৈছোঁ গৈ পিনে গৈ পোৱাৰ পিছত কিবা কি গাবি আজি মই কৈছোঁ মই গাব আহিছোঁ নেকি নাজানো কি গাম হ'ব কিবা গাই দিবি তাৰপিছত দিন জ্বলেতো প্ৰথমত গালোঁ তাৰপিছত নাহৰটো মানেতো মানে টেষ্ট লয় বেলেগক এনে চ'ল' গাব দিয়ে মই যিহেতু গান গাব নাজানো তো মোক তেওঁ ডুৱেটতে মানে সেই টেষ্টটো ল'লে আৰু নাহৰৰ সুৰটো বেলেগ কৰি দিছে মই মানে এনেকৈ নাচি আছোঁ তাৰপিছত হ'বকৈ এনেকুৱাহে কৈছোঁ কি গালে এইটো একো নাই তই নিজৰখিনি ঠিকে গাবি এনেকৈ বুলি কৈ আছে আৰু বুজি পাইছোঁ অ'কে তাৰপিছত মোৰ যেতিয়া গাব হয় তেতিয়া তেওঁ আকৌ জেগাত আনি দিয়ে সুৰটো মই বোলো মানুহটো বেলেগ আছে মানে যিটি কৰি দিয়ে মানে অলপ মানে এইটো চাই ন মানে এনেই আমি কি জানো যে জুবিন ছাৰে যিটি মুহূৰ্তত যিটি কাম কৰি দিয়ে তেওঁ চাগে এইটো মানে ভাবিলে যে মোৰ লগত থকা মানুহখিনি সেই বস্তুটো টেকেল কৰিব পাৰিব লাগিব তেওঁ এইটো ভাবে ন তো এইটো ভাবিছিল চাগে ঘপককৈ যদি ছাডেন চেঞ্জ এটা আহি যায় এই কেনেকৈ ৰিয়েক্ট কৰে বেছি নাৰ্ভাছ হৈ যায় নেকি সেইটো চাগে চাব বিচাৰিছিল আৰু তেওঁ কিন্তু বহুত চুইট হয় মানে মোৰ লগত বহুত চুইট আছিল চবৰে লগতে চুইট কিন্তু মই যে গান গাব নাজানো বাকীবিলাক চবেতো গান গাব জানাই মানুহ নাজানিছিলোঁ তো মোক মানে এনেকৈ কয় এই বহুত নাৰ্ভাছ কৰি থাকে তাই নতুন ন একো নাই তাইক এনেকৈ শিকিব দিছোঁ এনেকৈ বুলি মাইক্ৰফোনতে কৈ দিয়ে চবে শুনাকে যাতে মানুহে মোক জাজ নকৰে যে ছোৱালীজনী কিয় এনেকৈ আছে এনেকৈ থাকোঁ ন একদম ষ্টেচু হৈ পিনে গানটো গাই থাকোঁ তো মানুহেতো ভাবিব নোৱাৰে কিয় এনেকৈ থাকে তো তেওঁ নিজেই কৈ দিয়ে এই বহুত নাৰ্ভাছ হৈ থাকে তাই নতুন হয় এনেকৈ কৈ থাকে বা মই যেতিয়া কৈছিলোঁ মই নোৱাৰোঁ গাব তেতিয়া মোক কৈছিলে একো নাই মোৰ লগত থিয় হৈ থাকিলে শিকি যাবি তেতিয়াতো কোনেও গালি নিদিয়ে ন দিলেও সন্মুখত থৰি না দিব জুবিন গাৰ্গৰ লগত থাকোঁতে এনেকৈ তই শিকি যাবি এনেকৈ বুলি কৈছিল মানে বহুত বিশ্বাস কৰিছিল মোক যে মই পাৰিম সেইটো কাৰণে এই যে মই ক'লোঁ গান গাব মন নোযোৱা হৈ গৈছে কিন্তু মইতো কৰিবই লাগিব তেওঁৰ কথাটো বাজি থাকে ন তই পাৰিবি বিশ্বাস আছে সেইটো কাৰণে মই ভাবিছোঁ কি আকৌ নতুন জীৱন বুলি নিজে নিজৰ গানৰ জীৱনটো স্ক্ৰেটছৰ পৰা ষ্টাৰ্ট কৰিছোঁ নাজানো আৰু তেওঁ যদি বিশ্বাস কৰিছিল পাৰিম তাৰমানে কিমান লাইভ শ্ব' কৰিলে তেওঁৰ লগত মানে আছেনে মনত মই 151খন নেকি 151 মান হ'ব ন মোৰ লিখা আছে গোটেইখিনি বস্তু মই বিৰাট ৰেকৰ্ড ৰাখি ভাল পাওঁ মানে তো কোনখন কি কোনখনত বহুত গেলা গাইছোঁ যদি কিবাখন শ্ব'ত লিখা থাকে ব্ৰেকেটত আজি মই বহুত গেলা গালোঁ কিবাখনত যদি তেওঁ কয় তই আজি বহুত ভাল গাইছ চ'ল'টো তেতিয়া মই লিখি দিওঁ ছাৰে মোক আজি প্ৰেইজ কৰিছে সেইবোৰ চব এনেকৈ লিখি থৈ দিওঁ মানে তাৰপিছত এখন শ্ব' আছিল গান গাব মন নাই নেগাওঁ বুলি যে কৈছিল সেইখন শ্ব'ত লিখা আছে আজি তেওঁ গান গাব মন নাই মোৰ নেগাওঁ এনেকৈ বুলি ডাইলগ এটা দি ষ্টেজৰ পৰা নামি আহিছিল তুমি জানা নেকি কি
তেওঁ গাব মন নাই বুলি গাড়ীৰ পৰাই কৈছিলে যে এইখন মানে কিবা পলিটিকেল শ্ব' আছিল নেকি, এনেকুৱা শ্ব' কিয় ৰাখিছ, মই গাব মন নাই, নাগাওঁ মই এনেকৈ বুলি কৈছে। ক'লে নাই দাদা আহি পাইছোঁ গাই দিব আৰু। তাৰপিছত আধা ঘণ্টামান পিছত তেওঁৰ সেই ৰূপটো দেখিছোঁ আৰু জানি বুজিয়ে কৰি দিয়ে আৰু যদি কৈছে ন এবাৰ ভালকৈ নাগাওঁ বুলি, তাৰপিছত যদি গাব লগা আছে জেদি ন মানুহটো জেদতে কৰিলে চাগে। এইটো ইমান নাজানো ভালকৈ, কিন্তু এইটো জানো যে তেওঁৰ মন নাছিল আগৰ পৰাই। যিটো নকৰোঁ বুলি কৈ নকৰে, কোনো মনাব নোৱাৰে। নকৰোঁ বুলি ক'লে হ'ব দিয়া নালাগে কৰিব, এনেকৈ ক'লে হয়তো তুমিও কৈছা নেকি নালাগে হ'ব দিয়া কৰি দিম, তেতিয়া উল্টা কৰে। কিন্তু যদি আপুনি মই নকৰোঁ এইটো কাম কিয় কৰিম এনেকৈ যদি কয়, কিয় নকৰিবা তুমি, কৰিবই লাগিব, এনেকৈ যদি কিবা কাৰণত মুখেৰে ওলাইছে হ'ল আৰু 10টা জনমত সেই কামটো নকৰে আৰু। সেইটো মানে উল্টা, বহুত উল্টা। এইবাৰ মই ইণ্টাৰভিউ কৰি ল'ব গৈছিলোঁ খাইগুলি থাকোঁতে 10টামান বজাত, ৰাতি 10টামান বাজিছিলে। তেওঁ কৈছিলে এই ৰাতি আহিছ, এতিয়া নোৱাৰিম মই। হ'ব দিয়ক ঠিক আছে, নালাগে এতিয়া নালাগে দিয়ক, মই বেলেগ এদিন আহিম বাৰু। আহিছোঁ যেতিয়া সেনে বহুত চুইট হয় মানে তেওঁ মানে যদি গম পাইছে যে তেওঁৰ কথাটোক আপুনি যিয়ে ভাল বেয়া যি কথা হওক, তেওঁৰ কথাটোক যদি আপুনি এগ্ৰি কৰিছে মানে ভেলিউ কৰিছে, তো মানে তেওঁ ইমান ভাল মানুহটো হ'ব দে তোৰ কামটো কৰি দিওঁ এনেকুৱা মানে তেওঁ নিজে কৰি দিয়ে মানে। কিন্তু কিছুমানে সেই বস্তুটো বুজি পিনে উল্টা বেয়াকৈ চান্স ল'লে আৰু জীৱনটোত বহুত। সেইটো হৈ গৈছে। এতিয়া আহিছোঁ মই 150টা শ্ব' কৰিছে লাইভ শ্ব', গোটেইকেইটাতে মেনেজাৰ সিদ্ধাৰ্থে আছিলে। তোমালোকৰ একদম আৰম্ভণিৰ পৰা পাইছা সিদ্ধাৰ্থক। সিদ্ধাৰ্থ কেনেকুৱা আছিলে যেতিয়া মেনেজমেণ্টৰ হেৰি হিচাপে এজ এ মেনেজাৰ হিচাপে? জুবিনদাৰ ক্ষেত্ৰত বাৰু কেনেকুৱা আছিলে সেইটো নকওঁ, তোমালোকৰ ক্ষেত্ৰত কেনেকুৱা আছিলে? প্ৰথম এইটো ভাবোঁ যে মেনেজমেণ্টৰ মানুহ হয়, বহুত বস্তু মেনেজ কৰিব লাগে দেই। মেনেজমেণ্টত যোনে নাথাকক, সিদ্ধাৰ্থ শৰ্মা বুলি কথা নাই, যোনে আপুনিও যদি থাকে আপুনি এনি টাইম খঙত থাকিব, বিকজ কি হাজাৰটা বস্তু মেনেজ কৰিব লাগে ন, বহুত বস্তু কিমান হেডেক থাকে। তো সেইটো কাৰণে ভাবিছিলোঁ মানুহটো ইমান ৰুড হয়, বহুত হেডেকৰ কাৰণে ৰুড চাগে। তো ঠিকে আছে, পিছলৈ 1 বছৰমান তেনেকৈ ভাবি থাকিলোঁ। তাৰপিছত মই যদি কিবা বেপাৰ মোক এনেকৈ কথা নক'বা দেই, মই আপোনাক হ'লেও মই সেই কথাটো ক'ম, প্ৰথমতে কৈ দিওঁ মোক এনেকৈ কথা নক'বা, মই তাকো সেই কথাটো কৈছিলোঁ। তো তাৰপিছত সেইটো হ'ল, ঠিক আছে। তাৰপিছত লাষ্ট 1.5 বছৰমান আগত তাৰ লগত মই কিবা এটা বিৰাট কাজিয়া লাগিছিলোঁ এই শ্ব'ৰ কিবা কথাতে। কিবা এটা কথা ক'লোঁ, সি মানে উল্টা বুজি মোক গালি দিলে, মোৰ উল্টা গালি মানে লাগিলোঁ আৰু বহুত বেয়াকৈ লাগিছোঁ। নামাতিবা আজিৰ পৰা মই তোমাকো নামাতো এনেকৈ কৈ দিলোঁ। মাতামাতি নাছিলে। এই বিহুত কি হ'ল, এদিন মই লখিমপুৰৰ শ্ব', মই লিফ্টত মানে ফচি গ'লোঁ আৰু মই লিফ্টত নুঠোঁ, মোক যদি 30 নম্বৰ ফ্ল'ৰলৈও যাব দিয়ে মই খোজকাঢ়িয়ে যাম মানে, মই ভয় কৰোঁ। তো সেইদিনাখনে মানে অমৃত প্ৰভাই ক'লে যাওঁ বোলা লাগেজটো লৈ ক'ত যাম, লিফ্টতে যাওঁ। তাৰপিছত লিফ্টখন হৈ গ'ল, বন্ধ হৈ গ'ল। তাৰপিছত মোৰ উশাহ অলমষ্ট বন্ধ হৈ আহিছে। তাৰপিছত ফোন কৰিছোঁ তাক, মোক কিয় কৈছ মই মেকানিক নেকি এনেকৈ বুলি ৰিপ্লাইটো দিছে। মাথাটো বেয়া হৈ গ'ল মোৰ ভাই, মই মৰি যাব পাৰোঁ তাত, উশাহ বন্ধ হৈ আছে, কি মই মেকানিক নেকি, মোক কিয় ফোন কৰিছ লিফ্ট বেয়া হৈছে বুলি কৈছে। মাথাটো বেয়া হৈ গ'ল। তাৰপিছত সেইদিনাখনে মই কৈছোঁ মই নাথাকোঁ আৰু এইটো গ্ৰুপত, মই নোৱাৰোঁ দেই, মানে ইয়াক ইমান সহ্য কৰিব নোৱাৰি, কেতিয়াবা মাৰি চাৰি দিয়া যাব, মানে মোক খং উঠিলে বহুত খং উঠে, মই নাথাকোঁ। মই সেইটো কথা ছাৰক কোৱা নাই যে সিদ্ধাৰ্থে এনেকৈ কৈছে, মই কৈছিলোঁ খালি মই এইবাৰ বিহুৰ পিছত মই আৰু শ্ব' নকৰোঁ, মানে এইটো বছৰৰ পিছত এনেকৈ বুলি ক'লোঁ। তাৰপিছত কৈছে হ'ব তই নিজে কৰ, আৰু যদি নোৱাৰো আকৌ ইয়াত কৰিলেই হ'ল, কথা নাই। তেওঁ তেতিয়াই তেনেকৈ কৈছিল। তো মোৰ লাহেকৈ ওলোৱা প্লেন আছিলে ন, কিন্তু মানে সেইটোৱে সিদ্ধাৰ্থ মানুহটো মানে যোন মানুহকে সোধে আৰু সি বহুত ৰুড হয় মানুহটো। এইটো ভাবিছিলোঁ যে মেনেজমেণ্টৰ হেডেকৰ কাৰণে, সেইটোৱে আৰু এতিয়াতো বেলেগে কিবা দেখি আছোঁ নাজানো আৰু। কিন্তু মোৰ লগত তাৰ মাতামাতি নাছিল লাষ্ট 1.5 বছৰমানৰ পৰা, একদমেই নামাতো মানে সি যদি এইখিনিত বহিছে মই ইয়াত বহি নাখাওঁ মানে, এনেকুৱা মানে। তাৰ লগত সম্পৰ্ক বেয়া হ'লে কিবা শ্ব'ৰ ক্ষেত্ৰত কিবা হেম্পাৰ পৰে নেকি? নাই, শ্ব'ত কোন যাব কোনদিনা এইটো জুবিন ছাৰে নিজে ডিচাইড কৰে। সিদ্ধাৰ্থে অকল মানে গাড়ীখন কোনে চলাব, গাড়ীৰ নাম্বাৰটো দি দিয়ে তেনেকৈ, বা হোটেল হ'লে কোন হোটেল থাকিম সেইখিনি কৰে। বাকী মই কমিউনিকেট কৰা নাছিলোঁ বেলেগ একো তাৰ লগত, নাছিলোঁ আৰু কৰিবলগীয়া। সেইটোৱে। তুমি যে কৈছিলা মোৰ কিবা কথা লৈ কাজিয়া লাগিছিলে, কি কথা লৈ মানে? পাহৰিলোঁ, এনেকুৱাই কিবা উল্টাকৈ কৰি দিয়ে ন, সি নিজে খঙত থাকিলে। কেতিয়াবা মোৰো মাথা বেয়া হৈ থাকে, মানে সদায় কিয় শুনি থাকিম ন, মানে এনেকুৱা হৈ যায়। এতিয়া ফেচবুকৰো কথা, মানুহে উল্টা পুল্টা কমেণ্ট দি থাকে, শুনি থাকোঁ। কোনোবা এদিন এটা মানুহক বহুত বেয়াকৈ কৈ দিওঁ ন, কাৰণ সেইটো টাইমত বহুত বেলেগ কথাত খং উঠি থাকে। তাৰ লগতো তেনেকুৱাই কিবা আছিল,
মানে কিবা উল্টা পুল্টা কাৰোবাৰ আগত কিবা উল্টা পুল্টা কথা কৈছিল, সেই মানুহটোৱে আহি মোৰ আগত ক'লে মানে মোক তুমি এনেকৈ কিয় কথা ক'বা এনেকৈ বুলি ক'লোঁ। কিবা থাকিলে মুখত ক'বা ন, এনেকৈ কিবা লাগোতে লাগি গ'ল মানে বহুত ডাঙৰকৈ লাগিল। ছাৰে গম নাপায় এইবোৰ কথা, তাৰ লগতে লাগিছোঁ আৰু হ'ব তুমি নামাতিবা আজিবা মোক, মই তোমাক নামাতো, হৈ গ'ল ভাই মই নোৱাৰোঁ এনেকৈ বুলি ক'লোঁ। তেতিয়াৰ পৰা সি সেইটো বস্তু নিজেও হেৰি কৰিছে, নিজেও এভইড কৰে। মই এটা কথা সুধিছোঁ হা, তোমালোকে কিয় মানে এবাৰ জুবিন দাক কিয় কোৱা নাছিলা যে সিদ্ধাৰ্থে এনেকুৱা ব্যৱহাৰ আমাৰ লগত কৰিছিলে? নহয় কেতিয়াবা বহুত হেৰি হ'লে কওঁ। এতিয়া মানে এতিয়া কি হ'ল, এতিয়া কথা এটা এক্সাম্পল এটা দিছোঁ। আপোনাৰ অফিচত এটা কাম কৰে, অফিচত আপোনাৰ এই কালিগটোৰ লগত কিবা প্ৰব্লেম এটা হৈছে, আপুনি প্ৰথম দিনাখনে যায় বছক ক'বনে নিজে শ্বৰ্ট আউট কৰিব? সেইটো বস্তু হৈ থাকে ন। যেতিয়া এক্সট্ৰিম হৈ যায় তেতিয়া কৈছোঁ, এনেকুৱা নহয় যে কোৱাই নাই। আৰু বহুত কথা ছাৰেতো নিজে কয় যে মানে ফাল্টু মানুহ হয়, ইহঁতক নকবি, কিবা লাগিলে মোক কবি, এনেকৈ বুলি নিজে কয়। বা কেতিয়াবা কিবা শ্ব'ত খেলি মেলি হ'লে তেতিয়া ইহঁতে একো নকৰে, চব ময়ে কৰিব লাগে, মোক কবি এনেকৈ বুলি তেওঁ নিজে কয়। আৰু তেওঁ নিজৰখিনি নিজে জানে। এতিয়া মই বুজি নাপাওঁ মানুহে এইটো কথা কিয় কয় যে তোমালোকে কিয় কোৱা নাছিল, মানে আপুনিও যেনেকৈ ক'লে কিয় কোৱা নাছিলা। যিটো আপোনাৰ লগত কিবা এটা হৈ আছে আপুনি নিজে গম নাপায়, কিয় গম নাপায়? মানে মই সেইটো বস্তু গম নাপায়। আপোনাৰ লগত 24/7 থকা মানুহখিনিয়ে গম নাপায়, আপুনি কিয় এক্সপেক্ট কৰে যে মই অকল বিহুৰ টাইমত একেলগে থকা এমাহ অকল লগত থাকোঁ ন? সেই মানুহজনে কেনেকৈ গম পাম, কেনেকৈ কম কথাখিনি? যোনে ধৰক ইমিডিয়েট মানে তেওঁৰ ওচৰত থাকে বা যোন ঘৰৰ মানুহ, তেখেতসকলে যদি গম পোৱা নাই মানে আমি কেনেকৈ গম পাম? বা নিজৰ লগত যিখিনি ব্যৱহাৰ, মই মনে মনে নাছিলোঁ, ক'লোৱে ন সিদ্ধাৰ্থৰ লগত কাজিয়া লাগি মোৰ 1.5 বছৰৰ পৰা মাতামাতিয়ে নাই। গতিকে আৰু যিটো টাইমত সি ক'লে মই মেকানিক নেকি, মোক কিয় কৈছ? মই এনেকুৱা প্ৰব্লেম পাইছোঁ হেৰিত থাকি, মেনেজমেণ্টৰ পৰা মই নাথাকোঁ। কি প্ৰব্লেম পাইছোঁ, কি কথা কোৱা নাই। কাৰণ সেইটো টাইমত মানে ছাৰৰ কি হয়, যদি কিবা বস্তু নিজে হেণ্ডেল কৰিব নোৱাৰে তেওঁ নিজক অত্যাচাৰ কৰে, মানে নিজক শাস্তি দিয়ে। মানে এতিয়া ধৰক তেওঁ মোকো ভাল পায়, আপোনাকো ভাল পায়, আপোনাকো গালি পাৰিব নোৱাৰে বা মোৰ লগতো দুখটো সহ্য কৰিব পৰা নাই, হেল্পলেছ হৈ নিজক টৰ্চাৰ কৰে। তো সেই বস্তুটো কিয় কৰিব দিম ন? চবৰে নিজৰ নিজৰ ৰিজনছ থাকে যে কিয় এই বস্তুটো একদম কমিউনিকেট নকৰিলোঁ। যেতিয়া এক্সট্ৰিম হৈছে এইটো কৈছোঁ, কিন্তু ছাৰৰ লগত যে কিবা উল্টা পুল্টা হৈ আছিল মই কেনেকৈ জানিম সেইটো? মানে তেওঁক পিছত যে লিফ্টত যে ফচি থাকিলা, পিছত হেৰি হ'ল নে কোনোবা? তাৰপিছত এইটো থাকে ন বেলটা, সেইটো বজাই আছোঁ। অমৃতপ্ৰভা আছিল, তাইও মানে মোক এনেকৈ ধৰি লৈছে আৰু ৰবাৰ চুইটি একো নহয় মানে মোৰটো এনেকৈ হেৰি কৰি আছে, হাতেৰে বতাহ দি আছে। তাৰপিছত সেইটো বেলটো বজাওঁতে তাৰপিছত মানুহ আহি, হোটেলৰে মানুহ, তাৰপিছত ঠিক কৰিলে আৰু হ'লে। মই সেইটো কাৰণে লিফ্টত উঠিব একদম ভয় কৰোঁ। লিফ্ট আৰু আন্ধাৰ, মানে আন্ধাৰত মই নোৱাৰোঁ, ভয় লাগে। অ'কে, কেতিয়াবা সিদ্ধাৰ্থৰ পৰা পইচা পাতিৰ ক্ষেত্ৰত কিবা দিগদাৰ কৰিছিল নেকি? নাই, পে'মেণ্টত সি ঠিকে আছে। মানে কেতিয়াবা পাহৰে দিবলৈ, তেতিয়া কৈ দিয়ে হেৰি মই পাহৰি গ'লে ইহঁতক কৈ দিবি বুলি, একো হেৰি কৰা নাই। মানে যিখিনি দি আছিল সেইখিনি ঠিকেই দিয়ে। আমাৰ লগত পইচা পাতিৰ ক্ষেত্ৰত একো প্ৰব্লেম কৰা নাই। অ'কে, তোমাৰ লগত ধৰা এই শতাব্দীও আছিলে একেলগে, ভানুপ্ৰিয়াও আছিলে, তাইৰ লগতো সিদ্ধাৰ্থৰ কিবা মাতামাতিয়ে নাছিল। মানে লাষ্টত এনেকুৱা হয়, সিদ্ধাৰ্থৰ লগত ছিংগাৰ কেইজনী মাতামাতি নোহোৱাই হৈ যায় অট'মেটিকলি। মানে ঋতিশা বাৰু কিবা এটা ইণ্টাৰভিউত মই দেখিছোঁ সিদ্ধাৰ্থৰ লগত বহুত কাজিয়া। মানে আপুনি প্ৰত্যেকজনী ছোৱালী মুখতে শুনিব সিদ্ধাৰ্থৰ লগত মোৰ বহুত কাজিয়া। এনেকুৱা হ'বই নোৱাৰে যে যাৰ লগত সিদ্ধাৰ্থৰ কাজিয়া নাই, সেইটো মানে অসম্ভৱ এটা কথা। সেইটো মানে তেতিয়া মানে চবে কয় আৰু যে নাই সি এনেকুৱাই আৰু জুবিনদাৰ, সি মানে পুৰা একদম মালিকী স্বত্ব দেখাই দিয়ে, পুৰা জুবিনদা মোৰে আৰু। এইটো আমি মৰম বুলি ভাবিছিলোঁ। পজেচিভ হ'লে মানুহে তেওঁ মোৰে হয়, মই প্ৰটেক্ট কৰিম, এনেকুৱা টাইপ থাকে ন। সেইটোৱে আৰু চবে সেইটো বুলি ভাবিছিলে, সেইটো কাৰণে বিশ্বাস কৰিছিলে ন। নহ'লে থৰি না গৰিমা বৌয়ে অকল সিদ্ধাৰ্থ আৰু শেখৰদাৰ বিশ্বাসত পঠিয়াই দিব। বহুত বিশ্বাস কৰে ন, সেইটো কাৰণে পঠিয়াইছিলে। এতিয়া মানে গাৰ নমে শত্ৰু হোৱাৰ নিচিনা কথা হ'ল আৰু।